Hi friends, আজি এটা কম্পিউটাৰ আনবক্সিং কৰিবলৈ লৈছোঁ এমকৰৰ কম্পিউটাৰ EK4817 টো কম্পিউটাৰটো আনবক্সিং কৰি ভিডিঅ'টো চাই লওক। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো এটা কম্পিউটাৰ হয়, আনবক্সিং কৰিম এমকৰ। লিখা আছে ইয়াত EK4817 হয়। এইটো এটা কম্পিউটাৰ বাহিৰৰ পৰা দেখা পাইছে, বঢ়িয়া কম্পিউটাৰ দেই। YouTube আছে, পেনড্ৰাইভ আছে, মোবাইল ফোন লগাব আছে। তো আনবক্সিংটো কৰি দেখাই দিছোঁ আৰু কেনেকুৱা চাই লওক। আমাৰ বৰ্তমান remote আৰু এডাল FM হয় আৰু এডাল ডাটা কেবল মোবাইল কানেক্ট কৰি কৈছোঁ। স্পিকাৰ বটান বহুত আছে দেই, স্পিকাৰ হয়। এইটো আমাৰ মেইন বস্তু, এইটো এটা মেইন বস্তু হয়। বৰ্তমান বঢ়িয়া মুঠাতে নাই। এইটো এটা মেইন বস্তু ইয়াত দেখিছে। এইটো হয় পেনড্ৰাইভ, এইটো এটা আৰু এইটো হ'ল পেন ড্ৰাইভ আৰু এইটো USB। ইয়াত লাইট জ্বলিব, এইটো অট'মেটিক আৰু এইটো ভলিউম বাঢ়াবা, এইটো কমাবা আৰু এটা এইটো এটা মেনু। ইয়াত লিখা আছে এইটো হ'ল এইটো লাইট জ্বলে, কি লাইট জ্বলে বাৰু দেখাই দিম বাৰু। এইটো পিছফাল, এইটো অন অফ চুইচ। এতিয়া অন অফটো ক'লোৱে মই, দুটা অন অফ হয়, বডি অন তলত দি অফ। আৰু ইয়াত এইটো ওপৰটো FM, ইয়াত দুটা ওপৰটো FM এডাল মেইন প্লাগত লগাই দিব লাগে, জানাই এইবিলাক। তাৰপিছত এই যে হেৰি তো স্পিকাৰ আৰু এডাল মোবাইল ফোনত লগাই দিম বাৰু মই। এইটো খুলি দিছোঁ। এইটোৰ দাম হ'ল মাত্ৰ ৪,০০০ টকা। যদি কোনোবা আনিব বিচাৰে আনিব পাৰে। মই দিলোঁ গোটাখিনি আগত কোৱা হেৰি ঠিক আছে। এইবাৰ স্পিকাৰটো আনি দিছোঁ। স্পিকাৰ এতিয়া খুলিলে মই লগাই দিছোঁ বাৰু। এনেকৈ আমাৰ স্পিকাৰ হয়, দুটা বঢ়িয়া স্পিকাৰ হয়। বঢ়িয়া স্পিকাৰ। এইটো এটা হাতা হয়, এইটো ওচৰত থৈ কিনে লগাব পাৰে আৰু একদম লম্বা স্পিকাৰ। এইটো হাতা স্পিকাৰ হয়, তাৰ দুটা হাতা আৰু এই দুটা লম্বা হয়। এইটো ওচৰত থৈ কিনে এইটো দূৰত অলপ আলাই কিনে লগাব পাৰে। লম্বা হয়, বহুত দূৰ লাগি যাব স্পিকাৰটো। দুটা লম্বা, এই দুটা লম্বা হয়। নালাগে আমাৰ
ৱালটো খুন্দা পাৰি ইয়াতে লগাব পাৰি ওপৰত ইলা লগত বস্তু বেছি ভাল কাৰণ এডাল মাৰিব থকা বহুত কিবা আমি এডাল এঠাম নালাগে জোতা হিমত জোতা ইয়াত যাতে এনেকা লগাব পাৰি আৰু লেন যিটো আছে পাতা অকণ লগাব আছে এনেকা লগাই দিলে স্পিকারে লাগাই দেবো এত সময় হাতা লাম্বা মিলে লব আৰু মই তেল লগাই দিম আৰু কোনোবা যিকোনো ক্ষেত্ৰত ইয়াত লগাই দিলে হ'ল ইয়াতে এটা নিচে ইয়াত লগাই দিয়া হয় এনেকৈ দি এই জোতা मसारा उतार जो जो नलगा अगर हम स्पीकर लगवा स्पीकर बोरे लगा आपको तो बोरे सावन से दे हमार बोरे में लगबो ये थोड़ा दिलो यार स्विच ऑफ करा से itu tak orang susah juta tidak lalu ya lagi cuma sih ya deh sih ya lagi sih ini lah buatnya kan pemilihan itu kawari oke boleh kan milih boleh lah aku aku foto kawari itu baru पास में ब्लूटूथ कनेक्ट কৰি দেখা দিছো পাঁচ একটু মারলি হয় এইটা সিস্টেম প্যান এটা সিস্টেমলি এইটা হচ্ছে কানে বেয়া আছে নট কানেক্ট করব লাগে এই প্যান রাইট পাই আছে ব্লুটুথ আমরা ডাইরেক্টলি হয় ব্লুটুথ আই গেছে দিয়ে লিটি নামটো কোৱা গৈছে আরে এমকৰ হয়ছে নাম ব্লুটুথ কানেক্ট কৰি দেখা দিছো ইয়াত ফার্স্ট এই ব্লুটুথ অন কৰি ইয়াত সাকে কানেক্ট হৈ আছে এটা ব্লুটুথ অন কৰি দিলে হল না नाम तो ऐसे जो एमकर बोली एमकर 4817 ब्लूटूथ कनेक्ट होइছে অলপমান দেৰিকে হৈ যাব মানে কৰিছে এখানে হৈ গল এতিয়া মই গান বাজা দেখা দিছো সাউন্ডটো বঢ়িয়া সাউন্ড আৰু শুনিছো মই বঢ়িয়া প্লে মিউজিকত গলো
সাউণ্ডটো শুনিলে কেনেকুৱা সাউণ্ডটো ভালে আছে চাগে ইয়াত এটা বেছিক স্পীকাৰ আছে এইটো সাউণ্ড দি পেলাই মই দেখাই দিছোঁ আৰু এইটো ব্ৰাইটনেছ হয় এইটো প্লাছ এইটো মাইনাছ এইটো প্লাছ এইটো বাঢ়িলে এইটো বাঢ়ি যাব কমি গ'ল এয়া কমি যাব আৰু এইটো বেছ হয় এইবিলাক পেন ড্ৰাইভ লগাব পাৰে এইটো পেন ড্ৰাইভটো আছে এটা পেন ড্ৰাইভ dia balik ke bawah itu mendapat isu ya lagi dulu dan baik mulai aja dari kono lucu aja kalau sih kan direct terus jadi Honda tuh hal laksi tuh anda bare lucu kan ya guys direct jadi Honda tuh hal laksi kan anda bare aduh Honda nomor gara anak sih jadi karubak lagi তেতিয়াহ'লে কমেণ্ট বক্সত জনালে আৰু কমেণ্ট বক্সৰ পৰা মই ৰিপ্লাই দিম যদি কাৰোবাক লাগে ফোন নম্বৰটো দেখিব পৰা যাব আৰু দেখিলে আৰু ক'ব লগা এখন আৰু যে ভালে আজি আনিলোঁ আজি মানে নহয় কালি আনিলোঁ এইটো কালি গধূলি হ'লে মানে কালি দেখাব নোৱাৰিলোঁ আনবক্সিং কৰিব নোৱাৰিলোঁ আজি কালি পুৰা শুনা গৈছে একো প্ৰব্লেম হোৱা নাই পুৰা ফুল চাউণ্ড শুনা গৈছে বহুত বেছ আছে অভাৰ এতিয়া চাউণ্ড দিব পৰা নাই আৰু ভালে স্পীকাৰ বঢ়িয়া স্পীকাৰ যদি আনিব বিচাৰে আনিব পাৰে আৰু দুটা লম্বা হয় এইটো দুটা লম্বা স্পীকাৰ হয় পাকাত আওয়াজ দিব পাৰে আৰু এবাৰ দিছোঁ বাৰু বাজে লাষ্ট বেষ্টটো দেখাই দিছোঁ তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব ছাবস্ক্ৰাইবটো কৰিলে আৰু বেলেগ ভিডিঅ' হ'লে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদম নাপাহৰিব আজিলৈ নকওঁ যদি ভিডিঅ'টো ভাল লাগিছে আৰু কৈ দিছোঁ কমেণ্ট বক্সত জনাই দিব আনিব পাৰিব তো আজিলৈ ইমানেই বাই বাই